মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ মই দ্বিতীয় খণ্ড ভূগোলৰ তৃতীয় অধ্যায় লৈ আহিছোঁ ভাৰতবৰ্ষৰ ভূগোল। আজিৰ পাঠ ভাৰতবৰ্ষৰ ভূগোল। প্ৰথমে আহা আমি ভাৰতবৰ্ষ পৰিচয় সম্বন্ধে জানি লওঁ। ভাৰতবৰ্ষ পৃথিৱীৰ উত্তৰ গোলাৰ্ধত অৱস্থিত, অৰ্থাৎ পৃথিৱীৰ উত্তৰ অংশৰ ফালে ভাৰতবৰ্ষ আছে। এছিয়া মহাদেশৰ অন্তৰ্ভুক্ত, পৃথিৱীৰ বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ, বৈচিত্ৰ্যৰে ভৰা, ঐক্য আৰু সংহতি ভাৰতবৰ্ষৰ ঐতিহ্য। তোমালোকলৈ মই নতুন অসমীয়া ভূচিত্ৰাৱলীখন লৈ আহিছোঁ। এইকেইটা কথা আমি এতিয়া মেপত চাম। ভাৰতবৰ্ষ এইডাল যদি বিষুৱ ৰেখা, তেনেহ'লে উত্তৰ ফালে ভাৰতবৰ্ষখন অৱস্থিত। এইখন হ'ল ভাৰতবৰ্ষৰ মেপ। উত্তৰ গোলাৰ্ধত ভাৰতবৰ্ষ অৱস্থিত। এইখন এছিয়া মহাদেশত ভাৰতবৰ্ষ আছে, আৰু লগতে জানি থোৱা যে এছিয়া মহাদেশৰ দক্ষিণ অংশত ভাৰতবৰ্ষ আছে। এখন বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ বুলি কোৱা হৈছে, আৰু ইয়াত আমাৰ বিচিত্ৰতা দেখা পোৱা যায়। অৰ্থাৎ একে সময়তে মালভূমি, সমভূমি, পৰ্বতমালাৰ পৰা আদি কৰি নদী উপত্যকা সকলোখিনি আমাৰ ভাৰতবৰ্ষত আছে। বিভিন্ন ভাষা-ভাষী সংস্কৃতিৰ লোক আছে বাস কৰি, কিন্তু সকলোখিনিয়ে একতাৰ দোলেৰে বান্ধ খাই এখন বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ সৃষ্টি কৰাত অৰিহণা যোগাইছে। আমি এতিয়া ভাৰতবৰ্ষৰ অৱস্থিতি জানো আহা। এছিয়া মহাদেশৰ দক্ষিণাংশত অৱস্থিত। ইতিমধ্যে তোমালোকক মেপত দেখাইছোঁ, আকৌ এবাৰ চোৱা। এইখন এছিয়া মহাদেশ, দক্ষিণ ফালে ভাৰতবৰ্ষ অৱস্থিত। উত্তৰে হিমালয় পৰ্বতমালা আৰু চীন দেশ, দক্ষিণে ভাৰত মহাসাগৰ আৰু শ্ৰীলংকা, পূবে বংগোপসাগৰ আৰু ম্যানমাৰ বা ব্ৰহ্মদেশ, পশ্চিমে আৰৱ সাগৰ আৰু পাকিস্তান। প্ৰথমে চোৱা, উত্তৰ ফালে হিমালয় পৰ্বতমালা আছে, লগতে আছে চীন দেশ। এয়া হিমালয় পৰ্বতমালা এইখিনিৰ পৰা হ'ব, আৰু চীন দেশ উত্তৰৰ পৰা চীন দেশ পূবলৈকে কিন্তু বিস্তৃত হৈ আছে। দক্ষিণ অংশত আছে ভাৰত মহাসাগৰ আৰু শ্ৰীলংকা। পূব দিশে আছে বংগোপসাগৰ আৰু ব্ৰহ্মদেশ, যাক ম্যানমাৰ বুলিও জানো, আৰু পশ্চিম দিশে আছে পাকিস্তান আৰু আৰৱ সাগৰ। ভাৰতবৰ্ষৰ বিস্তৃতি অৰ্থাৎ স্থলভাগৰ বিস্তৃতি উত্তৰ দিশে কাশ্মীৰৰ পৰা কন্যাকুমাৰী, পূব দিশে অৰুণাচল প্ৰদেশৰ পৰা গুজৰাটৰ কাথিৱাৰ, এইখিনিলৈ কাথিৱাৰ হ'ব, গুজৰাটলৈকে আছে আমাৰ ভূখণ্ডৰ বিস্তৃতি। এতিয়া কিমান কিলোমিটাৰ ভূখণ্ড আৱৰি আছে আহা। ভাৰতবৰ্ষৰ ভূখণ্ড উত্তৰৰ পৰা দক্ষিণলৈ ৩,২১৪ কিলোমিটাৰ বিস্তৃতি হৈ আছে, আৰু পূবৰ পৰা পশ্চিমলৈ ২,৯৩৩ কিলোমিটাৰ বিস্তৃতি আছে। অৰ্থাৎ উত্তৰৰ পৰা দক্ষিণলৈ, কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ কিমান আছে? ৩,২১৪ কিলোমিটাৰ। আৰু পূবৰ পৰা পশ্চিমলৈ, অৰ্থাৎ অৰুণাচল প্ৰদেশৰ পৰা গুজৰাটলৈ, সৌৰাষ্ট্ৰ বা কাথিৱাৰলৈ ২,৯৩৩ কিলোমিটাৰ বিস্তৃতি হৈ আছে। আৰু ইয়াৰ উপকূলৰেখাৰ দৈৰ্ঘ্য আছে ৬,১০০ কিলোমিটাৰ। উপকূলৰেখা আমি চাওঁ, আমি দেখিছোঁ যে দক্ষিণ অংশত আৰৱ সাগৰ, বংগোপসাগৰ আৰু ভাৰত মহাসাগৰ, তাৰ কাষৰীয়া এই অঞ্চলটোক উপকূলৰেখা বুলি কোৱা হয়, আৰু ইয়াৰ বিস্তৃতি আছে, উপকূলৰেখাৰ দৈৰ্ঘ্য আছে ৬,১০০ কিলোমিটাৰ। 23°30' কৰ্কটক্ৰান্তি ৰেখা সোঁমাজেদি গৈ ভাৰতবৰ্ষক দুভাগত ভগাইছে। আমি জানো যে বিষুৱ ৰেখা এডাল কাল্পনিক ৰেখা, আৰু বিষুৱ ৰেখাৰ উত্তৰ ফালে কৰ্কটক্ৰান্তি ৰেখা আছে, আৰু দক্ষিণ ফালে আছে মকৰক্ৰান্তি ৰেখা। এতিয়া কৰ্কটক্ৰান্তি ৰেখাডালে ভাৰতবৰ্ষক সোঁমাজেদি ভগাইছে। আমি মেপত চাওঁ, এইডাল কৰ্কটক্ৰান্তি ৰেখা দেখিছা, 24° ওপৰত আছে। 23°30' আমাৰ কৰ্কটক্ৰান্তিৰ ৰেখাডাল আছে, আৰু কৰ্কটক্ৰান্তিৰ ৰেখাডাল ভাৰতৰ সোঁমাজেদি গৈছে বুলি কৈছে। প্ৰথমেই আমি চাম, কৰ্কটক্ৰান্তিৰ ৰেখাডালৰ পূব দিশৰ প্ৰথমখন ৰাজ্যই হ'ল মিজোৰাম। মিজোৰামৰ মাজেদি গৈছে, ত্ৰিপুৰাৰ মাজেদি গৈছে, গৈ বাংলাদেশ অকণমান চুইছে, পশ্চিমবংগ, ঝাৰখণ্ড, ছত্তীশগড়, মধ্যপ্ৰদেশ গৈ গুজৰাটত শেষ হৈছে। কৰ্কটক্ৰান্তিৰ ৰেখাডাল সোঁমাজেদি গৈছে, আৰু ভাৰতবৰ্ষক তোমালোকে দেখিছা যে দুভাগত বিভক্ত কৰিছে। এতিয়া আমি ভাৰতৰ চুবুৰীয়া দেশসমূহৰ বিষয়ে জানো। পূবে চীন দেশ আছে, চুবুৰীয়া দেশ পূবে চীন দেশ, পশ্চিমে পাকিস্তান, উত্তৰে চীন, নেপাল আৰু ভূটান,
দক্ষিণ পূবত ম্যানমাৰ আৰু বাংলাদেশ। প্ৰথমে আমি মেপত চাওঁ। পূব দিশে চীন দেশ। চীন দেশৰ বিস্তৃতি বহুত বেছি। পূব দিশতো চীন দেশ পৰে আৰু পশ্চিমত আছে পাকিস্তান, উত্তৰে আকৌ চীন দেশ। এইখিনিতে এটা কথা মই কৈ যাওঁ যে চীন দেশে আন্তৰ্জাতিক সীমা ভাগ বতৰা কৰিছে। আমাৰ যি হিমাচল প্ৰদেশ ৰাজ্য, হিমাচল প্ৰদেশৰ লগত চীন দেশে আন্তৰ্জাতিক সীমা ভাগ বতৰা কৰিছে। চীন দেশৰ লগত ভাগ বতৰা কৰা হিমাচল প্ৰদেশ, এইটো তোমালোকে জানি থবা, কামত আহিব। চীন দেশ আছে উত্তৰে, তাৰ পাছত আছে নেপাল আৰু ভূটান। ভূটানখন আমাৰ অসমৰ নিচেই কাষতে আছে। অসমৰ লগত আন্তৰ্জাতিক সীমা ভূটানে ভাগ বতৰা কৰিছে। আৰু দক্ষিণ পূবত আছে ম্যানমাৰ, যাক ব্ৰহ্মদেশ বুলিও কোৱা হয়। ম্যানমাৰ আছে আৰু লগতে আছে বাংলাদেশ। এইখন বাংলাদেশ, বাংলাদেশৰ মাজেদিও কৰ্কটক্ৰান্তি ৰেখা পাৰ হৈ গৈছে। আৰু ভাৰতৰ স্থলসীমাৰ মুঠ দৈৰ্ঘ্য হ'ল 15,200 কিলোমিটাৰ। গোটেই উত্তৰৰ পৰা দক্ষিণলৈ, পূবৰ পৰা পশ্চিমলৈ সৰ্বমুঠ স্থলসীমাৰ দৈৰ্ঘ্য 15,200 কিলোমিটাৰ। এতিয়া আমি আহা ভাৰতবৰ্ষৰ আকাৰ সম্বন্ধে জানো। পৃথিৱীৰ ভিতৰত ভাৰতবৰ্ষৰ স্থান 7ম। তেনেহ'লে আমি পঢ়ো আহা যে প্ৰথম স্থানত কোন আছে। প্ৰথম স্থানত আছে ৰাছিয়া, দ্বিতীয় স্থানত কানাডা, তৃতীয় স্থানত আমেৰিকা, চতুৰ্থত আছে চীন, পঞ্চমত ব্ৰাজিল, ষষ্ঠত অষ্ট্ৰেলিয়া আৰু একেবাৰে 7ম স্থানত আছে আমাৰ ভাৰতবৰ্ষ। আৰু ভাৰতবৰ্ষ ব্ৰিটিছ যুক্তৰাষ্ট্ৰতকৈ 10 গুণ ডাঙৰ বুলি কৈছে, জাপানতকৈ 9 গুণ ডাঙৰ। আৰু মাটিকালি 32,87,263 বৰ্গ কিলোমিটাৰ আৰু পৃথিৱীৰ মাটিকালিৰ 2.4% আৱৰি আছে। আৰু ভাৰত উপমহাদেশ ৰূপে স্বীকৃত। 29খন ৰাজ্য আৰু 7টা কেন্দ্ৰীয় শাসিত অঞ্চলেৰে আমাৰ ভাৰতবৰ্ষ সমৃদ্ধ। এখন বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ বুলি কোৱা হৈছে, সেইকাৰণে ভাৰত উপমহাদেশ ৰূপেও স্বীকৃত। আজিৰ ভিডিঅ'টি ইমানতে মই সামৰিছোঁ। পিছৰ খণ্ডটিত তোমালোকৰ লগত মই ভাৰতৰ ভূ-প্ৰকৃতিৰ সম্বন্ধে আলোচনা কৰিম। আৰু তোমালোকৰ যদি কিবা প্ৰশ্ন থাকে তেনেহ'লে কমেণ্ট বক্সত লিখিবা আৰু প্ৰশ্নোত্তৰসমূহ আমি একেবাৰে শেষত আলোচনা কৰিম। সকলো ধৰণৰ প্ৰশ্নোত্তৰ আমি ইয়াত আলোচনা কৰিম। প্ৰথমে মই চেষ্টা কৰিছোঁ যে তোমালোকে পাঠসমূহ বুজি পোৱা আৰু যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণেও অলপ পঢ়া শুনা কৰি আছে তেওঁলোকেও আশা কৰিছোঁ তেওঁলোকেও এই ভিডিঅ'টি চাই উপকৃত হ'ব। সকলোকে আকৌ এবাৰ ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনালোঁ।